Hey guys, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আগৰ ভিডিঅ'টো নতুন ভালকৈ মানে মৰম দিয়াৰ বাবে ভাল লাগিছে। যিকেইটা ভিডিঅ' দিছোঁ ভালকৈ মৰম দিছে বাৰু। গতিকে নেক্সট ভিডিঅ' যিমান আহে চাই যাব। ভাল লাগিছে এনেকৈ চোৱাৰ বাবে, মৰম দিয়াৰ বাবে। আৰু যোনে যোনে নতুনকৈ আহিব চেনেলটোলৈ সোমাব, তেওঁলোকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভিডিঅ'বোৰ চাব, মৰম দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আজি যিটো নতুন ভিডিঅ' বনাম বুলি কৈছোঁ, এইটো মই এতিয়া কোম্পানীতে আছোঁ। ডিউটি টাইম অন ডিউটি হৈ আছে। ডিউটিতনো কি হয়, য'ত কেমেৰা নাই সেইখিনি মই ৰেকৰ্ড কৰি আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিছোঁ। বহুত কষ্ট কৰি কেমেৰাৰ পৰা আঁতৰি মানে লুকাই ভিডিঅ'টো বনাম। গতিকে আপোনালোকে চাই মেলি এটা লাইক নিদিয়াকৈ নাথাকিব, এটা শ্বেয়াৰ নকৰাকৈ নাথাকিব, আৰু ছাবস্ক্ৰাইবটোতো নাপাহৰিব, লগত বেল আইকনটো বজাই দিব। আৰু অকণমান বেক চাইডৰ পৰা পোহৰবোৰ আহি আছে কাৰণে ভালকৈ শ্বেয়াৰটো ওলোৱা নাই। এনেকৈ অকণমান ঠিকে আছে। আৰু মানে এইটো কোম্পানীত গাড়ী বনোৱা হয়। গাড়ী মানে নতুন মানে ভাৰ্চনটো কেনেকৈ আহে, কি বনাব, তাত কি আপডেট কৰিব, তেনেকুৱা ধৰণৰ ইয়াত ডিছকাছ কৰি থাকে এমপ্লয়ীবোৰে। আৰু ইয়াত অকল ফৰ্ড কোম্পানীৰ যিটো আপোনালোকে গুগলত ছাৰ্চ কৰিলে গম পাব, ফৰ্ড কোম্পানীৰ যিবোৰ ফেচিলিটি আছে মানে গাড়ীত, সেইবোৰ ফেচিলিটি কিমান আপডেট কৰিব পাৰি, কি কৰিব পাৰি, এইবোৰ মানে এমপ্লয়ীবোৰে ইয়াত ডিছকাছ কৰি এইটো আপডেট কৰি থাকে। ইয়াত 2-4খন এনেকৈ গাড়ী বনাই আছে, সেইটো চেম্পুল হিচাপে উলিয়াই দিয়ে। আৰু বাকী গাড়ীবোৰ য'ত মানে ভালকৈ বনায় তাত সেইটো কোম্পানীত পঠিয়াই দিয়ে। গাড়ীখন এখন চেম্পুল দিয়ে, এখন গাড়ী এনেকুৱা হৈ গৈছে বুলি ইয়াত এখন ক্লিয়াৰলি গাড়ী বনাই দিয়ে। তেনেকৈ ইয়াত বনোৱা 2-3খন আছে। আজি 2দিনমানৰ আগত বহুত ভাল গাড়ী উলিয়াই পঠিয়াই দিলে, 12খনমান। আৰু এতিয়া 1-2খনকৈ এনেকৈ বনাই থোৱা আছে এটা জেগাত, আৰু বনাই আছে, কমপ্লিটো হোৱা নাই। দেখুৱাম, কমপ্লিট হোৱা 2খন আছে, সেয়াও দেখুৱাম। আৰু যিখন বনাবলৈ চালু কৰিছে সেইখনো 2খন। গতিকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব দেই। বহুত কষ্ট কৰি বনাইছোঁ খালি। আৰুনো কি ক'ম, সিমানেই। গৈ থাকক, আগবাঢ়ি যাওক, মোৰ লগত আহি থাকক, আৰু ভিডিঅ'বোৰ চাই যাব সদায়। কেতিয়াও আনছাবস্ক্ৰাইব নকৰিব। মৰম যেনেকৈ দিছে তেনেকৈ আগলৈ দি যাব। আপোনালোকক লৈ বহুত মৰম থাকিলে, যেনেকৈ কৈছোঁ তেনেকৈ আপোনালোকে মোৰ কথা শুনি মৰমখিনি যাচি আছে। ধন্যবাদ। আগবাঢ়ি যাওঁ ভিডিঅ'টো। এতিয়া মই লিফ্টত উঠিব লৈছোঁ। লিফ্টত গৈ আপোনাৰ 12 নম্বৰ ফ্ল'ৰলৈকে ৰাউণ্ডছ কৰিব লাগিব। এইখন এতিয়া মেইন লিফ্ট লবি ড'ৰ হয়, খুলি ল'লোঁ। ইয়াতে লিফ্ট, ইয়াত আপোনাৰ 8টা লিফ্ট আছে, সেইফালে 4টা, এইফালে 4টা। এতিয়া ছুইচকেইটা দবাই লওঁ, কোনটো খোল খাই এইটোতে যাব লাগিব। চাই থাকোঁ কোনফালে খোল খায়। এইটো লিফ্ট খোল খাইছে, চাব দেই। এইটো ছুইচটো দবাই ল'লোঁ, লিফ্ট বন্ধ হৈ গ'ল অট'মেটিকলি। এতিয়া ওপৰত গৈ থাকোঁ, খাই যাব এতিয়া। আহি গ'লোঁ 10th ফ্ল'ৰ। Access and plug deactivated. Please do not panic. Do not evacuate. Hey guys, বাৰীখন অকণমান চাই লওক, কিমান যে ৰ'দ দি আছে। এইখন বাৰীখন ডাঙৰ বিল্ডিংবোৰ আছে, ভালকৈ দেখি নাপাব, গ্লাছত ধূলি লাগি আছে কাৰণে। বাকী আপডেটখিনি দি যাম, কি হয় ফৰ্ডৰ ভিতৰত, আমি যিটো কোম্পানীত কাম কৰি আছোঁ, এমপ্লয়ী কি কৰে, সেইবোৰকে দেখুৱাই যাম আপোনালোকক। যিহেতু এইখন দৌৰাৰ পৰাই লিফ্ট লবিত আহিছিলোঁ, মানে লিফ্টত আহিলোঁ, আহি পিনি এফএলটি ওলাই, এতিয়া এফএলটি যাম। ইয়াত গৈ থাকিম আৰু তাত পামগৈ। এইফালে এইবোৰত এমপ্লয়ে কাম কৰে, এইবোৰ দেখিছে, এইবোৰ কম্পিউটাৰ অন হৈ আছে। আজি ছানডে হয়, সেইকাৰণে এমপ্লয় নাই আহা। এইটো চাব, ফৰ্ড, এইটো চাই থাকিব, ফৰ্ড। এনেকৈ চব এমপ্লয় চব বহি থাকে। আজি নাই, আজি ছানডে হয়। এইফালে গৈ থাকিম হ'লে সেইফালে গ্লাছ আছে, এইফালে গ্লাছ ড'ৰ দি আপুনি বাৰীখন দেখা পাব। সেইখন হৈছে ইমাৰ্জেঞ্চি এক্সিট ড'ৰ, যেতিয়া কেতিয়াবা ফায়াৰ চায়াৰ হ'লে সেইফালেদি ওলাই যাব পাৰি। এইখন ফায়াৰ ড'ৰ, সেইখন ফায়াৰ ড'ৰ ক্ল'জ কৰি দিয়া মাত্ৰক সেইফালেদি ওলাই যাব পাৰি। এইফালে চিৰি আছে। এইটো হৈছে ফায়াৰ এক্সটিংগুইচাৰ। এইটো আপোনাৰ ফায়াৰ যেতিয়া লাগে, যিটো ফায়াৰ যিটো ব্যৱহাৰ হয়, ইয়াত চব ধৰণৰ আছে, দিব পাৰি। এইটো চব মানে আমি ইউজ কৰিব পাৰোঁ। বাকী বোলো গৈ থাকোঁ, বাকীখিনি চাই গৈ থাকোঁ।
এইটো গাইজ ফেমিলি এৰিয়া মানে ইয়াত এমপ্লয়বোৰ বহে মন গ'লে ইয়াত গেম চেম খেলে চাহ খায় ইয়াত টিভি চায় ইমানেই আৰু সেইখিনি চকী আছে চেয়াৰ আছে বেছি চিঞৰিব পৰা নাই কাৰণ ইয়াত মানে মানুহ আছে যে কেমেৰা নথকা জেগাবোৰ আপোনালোকক দেখুৱাইছোঁ বহুত কষ্ট কৰিছোঁ আপোনালোকক দেখুৱাব বিচাৰিছোঁ কষ্ট কৰি সেই কষ্টৰ মূলকণ আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিলে হ'ল আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব এইটো হৈছে পাঞ্চিং যিটো মই পেট্ৰলিং কৰোঁ এইটো বস্তু ইয়াত লগাই দিয়া মাত্ৰ মই এইটো জেগাত আহিছোঁ বুলি ৰেকৰ্ড হৈ যাব চাব দেই ইয়াত লাইট এটা জ্বলিব দেখিলে ন সেইটোৱে মানে সেইটো চব কম্পিউটাৰ ফৰ্ড কিমান যে ফৰ্ড আছে ইয়াত কিমান যে ফৰ্ড চব অন হৈ থকা নাই অন হৈ থাকিলে বহুত মজা লাগে এইটো হৈছে মিটিং ৰুম ইয়াৰ ভিতৰত সোমাই যাওঁচোন আহক ইয়াতে 4খন চেয়াৰ আছে ইয়াত ডাঙৰ এমপ্লয়ীকেইজনে ইয়াত মিটিং কৰে টিভিটোত এইটো ডিছকাছ কৰি পিনি টিভিটোত ডাঙৰকৈ দেখুৱাই মানে তেওঁলোকৰ লেপটপৰ পৰা টিভিটোলৈ কানেক্ট কৰি ডাঙৰকৈ দেখুৱাই বাকীকেইজনৰ লগত ডিছকাছ কৰে সিমানেই বেলেগ নহয় একো আৰু যদি গাইজ ইয়াত বেছি এমপ্লয়ী ইমাৰ্জেঞ্চি হৈ যায় ইমাৰ্জেঞ্চি টাইমত আমাক ফোন কৰিবলৈ কাৰণে এইবোৰ লেণ্ড ফোন দিয়া আছে একটা সেইটো একটা চবকে দিয়া আছে যিমানবোৰ কম্পিউটাৰ মানে টেবুল আছে লেপটপৰ টেবুল আছে চবতে টেবুলত এখন দিয়া আছে চবতে এটা লেপটপ দিয়া আছে লেণ্ড ফোন দিয়া আছে এইফালেও বাহিৰখন চাই লওক এইখন এয়া তলখন বৰ ভাল কেমেৰা নহয় সেইকাৰণে জুম কৰি দেখুৱাব কাৰণে জুম কৰিলে ফাটি যাব ইমানখিনিয়ে দেখুৱাইছোঁ তেতিয়া ভালকৈ পইচা পাতি হ'ব ভাল মোবাইল লৈ বা ভাল কেমেৰা লৈ ভালকৈ দেখুৱাম বহুত ধুনীয়া জেগা আছে চেন্নাইত দেখুৱাম বাৰু যদিও পইচা নহয় মই এতিয়া 12টা ফ্ল'ৰ ৰাউণ্ডছ কৰি বাঢ়ি পাইছোঁ বাৰীখন আপোনালোকক দেখুৱাই দিছোঁ এইকেইটা বিল্ডিঙতে ৰাউণ্ডছ কৰি থাকিব লাগে মই এতিয়া এইটো বিল্ডিঙৰ ৰাউণ্ডছ কৰিলোঁ এই তলৰ পৰা এতিয়া ওপৰলৈকে একদম 12টা ফ্ল'ৰ আছে গ্ৰাউণ্ড ফ্ল'ৰটো ধৰি 13টা সেইকেইটা ৰাউণ্ডছ কৰি আহি গ'লোঁ এতিয়া মই এইটো বিল্ডিঙলৈ যাম এইটো বিল্ডিং হৈছে কেফেটেৰিয়া বিল্ডিং ইয়াত 4টা ফ্ল'ৰ আছে মানে 4টা ফ্ল'ৰ আছে ঠিকে আছে তাত এতিয়া মানে তাত এমপ্লয়ীবোৰ খানা খায় তাতনো কি কৰে কেনেকৈ খানা খায় যদি এমপ্লয়ী আছে দেখা যাব আৰু যদি নাই সেইখিনিয়ে দেখুৱাই দিম আপোনালোকক চাওঁ ব'লক আগলৈ গৈ থাকোঁ আপডেটখিনি চাই যাওক এমপ্লয়ীবোৰ ইয়াতে আছে এইটো বিল্ডিং কেফেটেৰিয়া গৈ আছোঁ কেফেটেৰিয়া ভিতৰত গৈ আছোঁ এফালে এটা পাঞ্চিং আছে এইটো মাৰি থৈ আহোঁ এইটো জেগাত হৈছে এমপ্লয়ীবোৰ ডেটিং মাৰে এইটো জেগাত অকল এমপ্লয়ীবোৰ ইয়াত বহে ষ্টেপ মাৰি থোৱা আছে দেখিছে ন এইটো বিল্ডিঙৰ ওপৰত ফৰ্ড লিখা আছে দেখিছে নাই এইটো এতিয়া এইফালেদি গৈ থাকোঁ গৈ কেফেটেৰিয়া অকলে গৈ আছোঁ এইখন অট'মেটিক ডোৰ আছে খোল খাই যাব অট'মেটিকলি এখন অট'মেটিকলি খোল খাই গ'ল ইয়াত আপোনাৰ বিস্কুট চিস্কুট আছে চব খাব পাৰি ইয়াত এইখিনি মানে যিমানটো মানে ইয়াৰ কোম্পানীটো মেপখিনি আছে ইয়াত যি বিল্ডিং আছে চব ইয়াতে দেখুওৱা আছে গোটেই মেপখন ইয়াতে পোৱা যায় যিমান যি আছে এইটো ফৰ্ট ইয়াত আছে জিম ৰুম এইখিনি জিম ৰুম ভিতৰত দেখুৱাব নোৱাৰা লক আছে এতিয়া যাম ওপৰত কেফেটেৰিয়া ওপৰত গ্ৰাউণ্ড ফ্ল'ৰত দিয়া লিফ্টটো আছে ওপৰলৈ যাম বলক গৈ থাকোঁ এয়া গৈ আছোঁ লিফ্টৰ ভিতৰত দৌৰখন খোল খাব এতিয়া ছেকেণ্ড ফ্ল'ৰ পাই গ'লোহি এয়া লিফ্টৰ বাহিৰলৈ ওলাই আহিলোঁ ইয়াত দেখি থাকিব এতিয়া কি হৈ আছে এইবোৰ দোকানবোৰ ইয়াতে মানে সোমবাৰটো শনিবাৰ নহয় সোমবাৰটো শুকুৰবাৰলৈকে খোলা থাকে আজি দেওবাৰ যে শনি দেওবাৰে বন্ধ থাকে আজি চব এইবোৰ ক্লিয়াৰ কৰি ৰাখিছে আৰু ক্লিন কৰি ৰাখিছে পূৰা এইবোৰতে এমপ্লয়ী বহি খায় এইবোৰতে পূৰা ধুনীয়াকৈ আৰামত খাব পাৰে পূৰা ক্লিন কৰি ৰাখিছে এইটো ছাইডত আছে ক্লিন কৰা মানুহ
পিছত আছে জুম কৰি ৰাখিছোঁ। ইয়াত আছে চব ৱাছৰুমবোৰ। এইটো মই এইটো ভালকৈ দেখাব নাজানো, দেখাইছোঁ আৰু যেন তেন। এতিয়া আহি গ'লোঁ বিল্ডিঙৰ ওপৰত। ভাল লগা জেগাডোখৰ দেখি গ'লোঁ কাৰণে পটককৈ আকৌ মোৰ কেমেৰাত বন্দী কৰিছোঁ জেগাটো, মানে ভিউটো চাই লওক কি ধুনীয়া লাগিছে। এইটো জুম কৰি দেখাইছোঁ। এইখিনি হৈছে আপোনাৰ এই এৰিয়াটো, মানে আমাৰ এমপ্লয়ীবোৰৰ ল'ৰা ছোৱালীবোৰ ইয়াত খেলে। এইখন মানে এই এৰিয়াটো পাৰ্ক হয়, ফৰ্ড কোম্পানীৰ পাৰ্কটো ইয়াতে আছে এইখিনি জেগাতে। এইবোৰ আঁতৰলৈ চাওকচোন কি মজা লাগিছে জেগাটো। মই জুম কৰি দেখুৱাইছোঁ এইটো চব। বাকী কি চাব আৰু দেখুৱাই যাম, চব দেখুৱাই যাম, চাই যাব। এতিয়া গাড়ী ক'ত বনাই সেইটো চাওঁ যাওঁ বোলক, গৈ থাকক মোৰ লগত। মই যেন যিটো দেখাম বুলি কৈছিলোঁ গাড়ী কেনেকৈ বনাই কি কৰে, ইয়াত এখন গাড়ী অলপ আধা আধি বনাই থোৱা আছে, এখন দেখুৱাই আছোঁ। এইখন এইটো ইঞ্জিন পাৰ্টটো কি গাড়ী বনাইছে ধৰিব পৰা নাই, তথাপিও মই যে কওঁ ফৰ্ডৰ গাড়ী বুলি, এইটো ফৰ্ড লগতো এখন গাড়ী। এইখিনি চকাকেইটা চব পাৰ্টকৈ দেখাই থোৱা আছে। এইখন গাড়ী বেছি চিঞৰিব পৰা নাই, এমপ্লয়ী আছে যে সেইটো কাৰণে। আৰু আছে গাড়ী দেখুৱাম বাৰু যদি সময় পাওঁ। দেখুৱাম বুলি কৈছিলোঁ গাড়ী ক'ত বনাই। সেয়া মই যেন তেন কেমেৰা আছে তথাপি দেখুৱাইছোঁ আৰু। এইখিনি হৈছে ছিটখিনি, সেয়া পেকিঙত আছে গাড়ীত য'ত ছিট লগায়। বাকী গাড়ী দুখন বনাই থোৱা আছে সেয়া দেখুৱাইছোঁ। তাৰপিছত যিখন ৰেডি কৰি আছে সেইখনো দুখন চাই থাকক। এইখন দৰ্জা খুলি কৰি পিনি সেই গাড়ীখন দেখিম। ইয়াতে গাড়ীবোৰ পূৰা ৰেডি হোৱাৰ পিছত ইয়াত ৰাখে। এইখন ৰাখি থৈছে, এইখন পূৰা ৰেডি হৈ গ'ল। এইখন শ্ব' কাৰণে দেখুৱাই, সেয়া দেখিছেনে ফৰ্ড লিখি থোৱা আছে। কেমেৰাটো ভাল নহয়, আন্ধাৰ আছে। ইয়াত এয়া জোখ মাখবোৰ লয় এইটোত। এইখন এখন বনাই থৈছে, ৰিলিজ কৰা নাই এখন, চলাই চাইছে সিহঁতি। ইয়াতো এয়া চক ফৰ্ড লিখা আছে। কেমেৰাটো বেয়া, যি দেখিছে আৰু দেই সেইখন। তাৰপিছত এই ৰাস্তাটোদি গৈ থাকিলে আৰু গাড়ী বনাই থকা দেখুৱাম বলক। এয়া আন্ধাৰ হৈ আছে, আজি এমপ্লয় নাই কাৰণে দেখুৱাম। এতিয়া গাড়ীটো এইটো ৰুমতে আছে, এইটো ৰুমটো, এইটো ৰুম। আপোনালোকৰ দুৰ্ভাগ্য, ইয়াতে দুখন গাড়ী ৰেডি হৈ আছিলে, কিন্তু আজি দেখুৱাব নোৱাৰিলোঁ কাৰণ সেইকেইখন হৈছে ৰেডি হৈ মানে এখন উলিয়াই দিলে। মানে যেনেকৈ বাহিৰত যেন দেখুৱাই থৈ আহিছিলোঁ তেনেকৈ ৰেডি হৈ আছিলে, পূৰা ৰেডি হৈ যোৱাৰ কাৰণে উলিয়াই দিলে, কমপ্লিট হৈ গ'ল। কি সেই ছাইডত এখন আছে নেকি, দেখুৱাই আছোঁ ৰ'ব। এইটো ফ্ৰেমতে বনায়, কিন্তু এতিয়া গাড়ী বনোৱা নাই। কালিলৈকে এখন বনাই আছিলে, ফ্ৰেম হৈছে এইটো। আপোনাৰ ইন'ভা টাইপৰ গাড়ী দীঘল বনাই আছিলে, কি গাড়ী হৈ গ'ল মানে দেখি নাপালোঁ, উলিয়াই লৈ গ'ল। বাকী গাইজ আগলৈ গাড়ী বনালে দেখুৱাই যাম, আজি দেখুৱাব নোৱাৰিলোঁ, চৰি। পিছত মই গাড়ী বনালে দেখুৱাম বাৰু। বাকী মোৰ ভিডিঅ'বোৰ চাই যাব। এইখন গাড়ী বনাই আছে চব, এইখন কেমেৰাটো ভাল নহয় কাৰণে ইয়াৰ বেকৰ চেচিছটো লগাইছে, আগ চাইডে দুটা ছিট লগাইছে, আৰু সেই চাইডে সেইটো ফ্ৰেমটো এনেকৈ প্ৰথম বনাই লয়, তাত কব্জাবোৰ লগায় যিবোৰ দৰ্জা চৰ্জা। তাৰপিছতে গাড়ীখন বনায়। এইবোৰ কম্পিউটাৰ আছে, কম্পিউটাৰত তাহাঁতি ভিতৰৰ যিবোৰ ইঞ্জিন বহাই সেইবোৰ কম্পিউটাৰত হেৰি কৰে। এইটো এটা দীঘল লেন্স আছে, এইটো যিটো লেন্স LCD আছে, ইয়াত LCDত চব চাৰ্জ কৰি মেলি সিহঁতৰ বিভাগে যেনেকৈ কৰে কৰি থাকে আৰু, মানে আমি ইমান নাজানো, তথাপিও আপোনালোকক বুজাবৰ কাৰণে এনেকৈ কৈছোঁ। গাড়ীখন এইখন মানে ইন'ভাখনৰ সমানে দেই। কি গাড়ী বনাব পিছত দেখিলেহে গম পাম, যদি ইয়াত ৰাখে দেখুৱাম বাৰু। সেই দোস্ত, আজি আপোনালোকক ভিডিঅ'তনো কি দেখুৱাম ভাবোঁতে মই চেন্নাই আজি ভিউ চাওঁতে নিজেই পাগল হৈ গৈছোঁ। আৰু লগত আপোনালোককো এই বেয়া কেমেৰাডালত দেখুৱাই দিছোঁ। আপোনালোকে মোৰ লগত উপভোগ কৰক চেন্নাই 12 ফ্ল'ৰৰ পৰা, মোৰ যিটো কোম্পানীত কাম কৰোঁ 12 ফ্ল'ৰৰ পৰা এইটো ভিউ দেখুৱাইছোঁ, চাই লওকচোন। এই দোস্ত, ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো লগত দবাবলৈ পাহৰি নাযাব।
গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বাই বাই আজি সামৰণিটো অলপ বেলেগ হ'ল আৰু আগত ওলাই দিওঁ আজি ওলাব নোৱাৰিলোঁ বাই বাই দেই গাইছ